এজন মূৰ্তিকাৰ এখন হাবিৰ মাজেৰে গৈ আছিল। গৈ থাকোঁতে হাবিৰ মাজত এটা ধুনীয়া শিল সি দেখা পালে। শিলটো দেখি সি মনতে ভাবিলে এটা ধুনীয়া মূৰ্তি প্ৰস্তুত কৰিবলৈ। এই বুলি ভাবি সি মোনাৰ পৰা সকলো সঁজুলি উলিয়াই লৈ চেনি আৰু হাতুৰিৰে প্ৰথম প্ৰহাৰ কৰিব লওঁতেই শিল চটাই চিঞৰি ক'লে, ৰবা প্লিজ মোক এৰি দিয়া, মোক নাকাটিবা, আগৰ ফালে আৰু শিল আছে, তুমি আগলৈ যোৱা। শিলটোৰ কথা শুনি তাৰ বেয়া লাগিল আৰু শিলটো এৰি আগলৈ আগবাঢ়ি গ'ল। অলপ দূৰ গৈ সি আৰু এটা শিল পালে। সি সেই শিলটো চাই লৈ ভাল হ'ব বুলি ভাবি সেইটোকে কাটিবলৈ চেনি আৰু হাতুৰিৰে উলিয়াই প্ৰহাৰ কৰিব ল'লে, কিন্তু এইবাৰ সেই শিলটোৰ পৰা একো শব্দ নহ'ল। শিলটোৰ পৰা এটা খুব ধুনীয়া মূৰ্তি প্ৰস্তুত হ'ল। মূৰ্তিটো খুব ডাঙৰ আছিল। সি অকলে দাঙিব নোৱাৰি কেইজনমান মানুহ লগত আনিবলৈ গাঁৱলৈ উভতি গ'ল। গাঁৱলৈ আহি সি ৩-৪জনমান মানুহ লৈ গৈ মূৰ্তিটো লৈ আনি এটা মন্দিৰত স্থাপনা কৰিলে। এতিয়া মন্দিৰটোত পূজা আৰম্ভ কৰিবলৈ গাঁওবাসীয়ে ক'লে যে এতিয়া এটা শিলৰ প্ৰয়োজন নাৰিকল ভাঙিবলৈ। মূৰ্তিকাৰজনে ক'লে হাবিৰ মাজত আৰু এটা ধুনীয়া শিল আছে। ৪জনমান মানুহ গ'ল আৰু সেই শিলটো উঠাই আনিলে। দুয়োটা হাবিৰ মাজত পৰি থকা শিল দুটা এতিয়া পবিত্ৰ স্থান মন্দিৰলৈ অনা হ'ল। কিন্তু পৰিতাপৰ বিষয় এইটো যে এটা শিলৰ পূজা অৰ্চনা কৰা হৈছিল আৰু এটা শিলৰ ওপৰত নাৰিকল ভঙা হৈছিল। যিটো শিল নাৰিকল ভঙাৰ কাৰণে ৰাখিছিল সেইটোৱে ভিতৰৰ মূৰ্তিটোক ক'লে, ভাই তুমিয়ে বহুত ভাগ্যৱান, তোমাক সদায় গা পা ধুৱাই ফুট লগাই পূজা অৰ্চনা কৰে। মূৰ্তিটোৱে ক'লে, যদি তুমি সিদিনা অকণমান সহ্য কৰিলা হয়, মানুহে আজি তোমাৰো পূজা কৰিলে হয়। ফ্ৰেণ্ডছ, জীৱনটো সংঘৰ্ষৰে ভৰা। সংঘৰ্ষ কৰিবলৈ ভয় নকৰিবা। সংঘৰ্ষৰ লগত যুঁজ দিয়া। তুমি সদায় আৰু অধিক শক্তিশালী হৈ গৈ থাকিবা। সদায় হাঁহিৰে আগুৱাই যোৱা। সদায় আগুৱাই গৈ থাকিবা।